মোৰ প্ৰিয় ভিউৱাৰ্ছসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মাজখিনিতে মই মাগুৰী মোটাপুং বিল চাবৰ কাৰণে তিনচুকীয়া জিলালৈ গৈছিলোঁ আৰু সেই সময়তে ওচৰতে লাগি থকা দিহিং পাটকাইখনো চাই আহিছিলোঁ আৰু যাওঁতে আপোনালোকলৈ কিছু ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিছিলোঁ তাতে, আৰু সেই ভিডিঅ'সমূহ আজি আপোনালোকলৈ আগবঢ়াওঁ বুলি ভাবিলোঁ। আহকচোন এতিয়া আমি চাওঁ জৈৱ বৈচিত্ৰ্যৰে চহকী এই ধুনীয়া মাগুৰী বিলখন।
আমি মাগুৰী মোটাপুং বিলখন চাই সেইদিনাখন ৰাতি থাকিবৰ কাৰণে আমি ডিগবৈলৈ গুচি যাওঁ। ডিগবৈৰ যিখন আমাৰ ফৰেষ্টৰ গেষ্ট হাউচ আছে তাতে আমি ৰাতিটো থাকোঁ। থাকি পেলাই পিছদিনাখন ৰাতিপুৱা দিহিং পাটকাই অভিমুখে আগবাঢ়োঁ আৰু তাৰে কিছুমান ভাল লগা ভিডিঅ' আপোনালোকলৈ বুলি সাঁচি ৰাখিছিলোঁ। আহকচোন এতিয়া আমি সেই ভিডিঅ'খিনিলৈ আগবাঢ়োঁ। সৰু শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবচোন আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া মই সুৰুজে আপোনালোকৰ পৰা বিদায় মাগিলোঁ। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।